Hello friend, welcome to my YouTube channel. মই চন্দনা দাস আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ YouTube চেনেলটোলৈ। আৰু আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ নতুন এটা ভিডিঅ'টো হৈছে ব্লাড মই কেনেকৈ লওঁ বা কেনেকৈ লয়। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো ছাবস্ক্ৰাইব কৰি দিয়ক, লাইক কৰি দিয়ক আৰু কমেণ্ট কৰি দিয়ক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ব্লাড লওঁ কাগজ লৈ আহিছোঁ তো টেষ্ট হ'ব মানে থাইৰয়েড টেষ্ট কৰিব থাইৰয়েডৰ ব্লাডটো তো মই কেনেকৈ ব্লাডটো লওঁ চাই থাকিব তাই পেচেণ্টটো মাতিছে সেইটো পেচেণ্টটো মাতিব এতিয়া পেচেণ্টৰ নাম হৈছে পুষ্পাঞ্জলি দত্ত আৰু কোনটো ফাইলত কি ল'ব লাগে পৰা দেখাই আছোঁ এতিয়া ফাইলটোৰ নামটো লিখিব লাগিব আৰু নামটো তাই লিখিব আৰু ব্লাডটো মই নিজেই ল'ম তো চাই থাকিব তাই লিখি আছে ফাইলত পেচেণ্টৰ নাম আৰু কেনেকৈ কি কৰিব লাগে তো লিখি আছে মই লৈ ল'ম ব্লাডটো চাই থাকিব কেনেকৈ লওঁ কি কৰোঁ তো ফাৰ্ষ্ট অফ অল এইটো ৰাখি ল'ব হাতত আৰু বাকীখিনি মই ল'ম তো চিৰিঞ্জ তো এইটো ফাইলত ল'ম এটাই ব্লাড টেষ্ট আছে তো চ' ভাবিছোঁ এইটোতে ল'ব লাগিব কাৰণ কি আছে ন তো বাকী কেনেকৈ চাই থাকিব মই ধুনীয়াকৈ চিৰিঞ্জটো লৈ লৈছোঁ আৰু পুৰা ধুনীয়াকৈ ভেইন পেটত লাহে লাহে সোমাই দিছোঁ বেলপাত গাঁঠি লৈছোঁ হাতত আৰু ধুনীয়াকৈ টানি আছোঁ চাই লওক ব্লাডটো আহি আছে ইমান লাহে লাহে টানিছোঁ পেচেণ্টটো অলপ ভয়ো কৰিছে মানে আৰু লাহে লাহে ধুনীয়াকৈ টানিছোঁ পুৰা 1cc হ'ব লাগিব কাৰণ যিহেতু থাইৰয়েড টেষ্ট কৰিছে তো অলপ ল'ব লাগিব বেছিকৈ কাৰণ মেচিনত মাৰিব লাগিব ন সেইকাৰণে এতিয়া পুৰা হৈ গ'ল আৰু কটনেৰে মই এইটো ধৰি ওলাই আনিছোঁ আৰু বেলপাত লাহেকৈ খুলি দিছোঁ আৰু খুলি দি হাতখনত ধুনীয়াকৈ প্লাষ্টাৰ এটা মাৰি দিছোঁ এতিয়া যাতে ব্লাডটো নোলায় তো ফাইনেলি মই ব্লাড ল'লোঁ তো কেনেকৈ ল'লোঁ দেখিলে আৰু কোনটো ফাইলত ল'লোঁ দেখিলে এইটোত থাইৰয়েড টেষ্ট কৰা হয় চাওক কিমানখিনি ব্লাড ল'লোঁ আৰু আমি ব্লাডবিলাক এনেকৈ লওঁ আৰু বেলেগ বেলেগ ফাইল আছে গোটেইখিনি এইবিলাক বেলেগ বেলেগ ফাইল আছে মই অলপ দেখাই দিছোঁ এইটো লোৱা হয় তাৰপিছত আমি ব্লাডটো লেবৰ ভিতৰত লৈ যাম টেষ্টিংটোহে ইয়াত হয় এইটো ফ্লেবত আমি বুলি কোৱা হয় গতিকে দেখিছে এইবিলাক বস্তুবিলাক ইয়াত আছে গোটেইখিনি তো দেখিছে গোটেই আৰু ইয়াতে পেচেণ্টটো বহাই লোৱা হয় ধুনীয়া কৰি গতিকে আৰু ইয়াতে ফাইলবিলাক আছে আৰু এইবিলাক খাই আৰু এইটো আমাৰ মেচিন চিৰিঞ্জ কাটে যিটো ব্লাড লোৱা হোৱাৰ পিছত যিটো নিডিল লাগে নিডিলটো কাটা হয় চিৰিঞ্জত যিটো নিডিল লগোৱা থাকে এইটো কাটি কিনে আমি ডিছপ'জেবল কৰি দিওঁ পৰা আৰু যিটো মই ফাইলত ব্লাড ল'লোঁ সেই ফাইলটো লেবত লৈ যোৱা হ'ল তাতে টেষ্টিং হ'ব মেচিনবিলাক ভিতৰত আছে গোটেই তাতে টেষ্টিং হয় ডক্টৰে ৰিপৰ্ট কৰিব তাৰপিছত ৰিপৰ্টত কি আছে গোটেইখিনি গম পাব আৰু ভিতৰতে ৰিপৰ্ট কৰা হয় ইয়াতে জাষ্ট পেচেণ্টক বহুৱাই কেনে ব্লাডটো ইয়াতে ড্ৰ কৰা হয় আৰু বাকীখিনি ৰিপৰ্ট চব লেবৰ ভিতৰত টেষ্টিংবিলাক তাত লোৱা হয় যিবিলাক ফাইলত আমি ব্লাড লওঁ তাত বাকীখিনি ভিতৰত লোৱা হয় তো গতিকে দেখিলে ভিডিঅ'টো তো চাই থাকিব আৰু এইটো বিটি লোৱা হয় লোৱা হয় আৰু এইটোত চুগাৰ লোৱা হয় যিহেতু গমেই পায় চুগাৰটো সকলোৱে টেষ্ট কৰে আৰু এইটোত চুগাৰ লোৱা হয় পূৰা তো জানে এইটো চুগাৰটো আপোনালোকে টেষ্ট কৰে মাজে মাজে তো গম পায় এইটোত চুগাৰ লোৱা হয় বেছি নালাগে ব্লাড অলপ ইমানমান হ'লে হৈ যায় ইয়াতে নাথাকে ইমানলৈকে ল'ব লাগে এইটো চুগাৰটো লিখা আছে তাতে আৰু এইটোত আপোনাৰ লোৱা হয় ইয়েছাৰটো এইটোত ব্লেকত লোৱা হয় আৰু ইমানলৈকে ল'ব লাগে এইটো দেখিছেনে ক'লা ফুট এটা দিয়া আছে এইটো ইমানলৈকে ল'ব লাগে আৰু বহুত ফাইল আছে য'ত নেকি বহুতখিনি আছে আৰু যিটো লৈছোঁ মই যিটো মানে আপোনাৰ TSH থাইৰয়েডৰ লৈছোঁ এইটো ৰঙাটোত লৈছোঁ তো দেখিছে ইমানখিনি ল'ব লাগে এইটো দেখাই দিলোঁ চাওক ইমান চিন দিয়া আছে এইটো আৰু বহুত ফাইল আছে তো বহুত বেলেগ বেলেগ টেষ্টৰ বেলেগ বেলেগ ফাইল গোটেইখিনি ফাইলটো দেখাব নোৱাৰিম বেলেগ টেষ্ট কৰিলে তেতিয়া দেখাই দিব পাৰিম আৰু বহুত ফাইলেই আছে আৰু কেনেকৈ কি লওঁটো দেখাই দিলোঁ ভিডিঅ'টো আৰু যিহেতু আপোনালোকে জানে যে টেষ্ট কৰিলে ফাইলত লোৱা হয় গতিকে কেনেকৈ কি কৰিব লাগে ফাইলটোত কেনেকৈ ল'ব লাগে আৰু ফাৰ্ষ্ট কি কৰিব লাগে কিহেৰে ল'ব লাগে এইটোৱে লোৱা হয় এইটো ফেকাম বুলি কোৱা হয় আৰু এইটো ভৰাই দিয়া হয় ইয়াৰে এইটো খুলি কেনে কিন্তু এতিয়া প্লাষ্টাৰ মৰা আছে মই পিছত কেতিয়াবা দেখাই দিম আৰু চিৰিঞ্জেৰেও ল'ব পাৰে কাৰণ এটা টেষ্ট আছে যিহেতু মই চিৰিঞ্জেৰে বহুতখিনি টেষ্ট থাকিলে আপুনি ফেকামেৰে ল'ব পাৰে আৰু যদি চিৰিঞ্জেৰে ল'ব বিচাৰে চিৰিঞ্জেৰেও ল'ব পাৰে মই কিন্তু দুটাৰে ল'ব পাৰোঁ চিৰিঞ্জেৰেও ল'ব পাৰোঁ আৰু ফেকামেৰেও ল'ব পাৰোঁ
আৰু তাৰপিছত ব্লাডটো লোৱাৰ পিছত যিহেতু এটা প্লাষ্টাৰ মাৰিছোঁ, এইটো প্লাষ্টাৰটো লগোৱা হয়। যিহেতু যদি ব্লাডটো ওলাই আহে বেয়া তেতিয়াহ'লে পেচেণ্টে ভয় কৰিব পাৰি, গতিকে প্লাষ্টাৰটো লগোৱা হয় 1 মিনিট পিছত। তাৰপিছত বাকীখিনি আপোনালোকক গোটেই দেখাই দিলোঁ কেনেকৈ কি কৰিলোঁ, আৰু নেক্সট ভিডিঅ'ত বেলেগ এটা দেখাম, নতুন ভিডিঅ' এটা লৈ আহিম। আৰু বাকী চব ফাইলৰ বিষয়ে অলপ ক'লোঁ, যিখিনি জানো সেইখিনি ক'লোঁ আৰু। গতিকে আপোনালোকে চাই থাকিব। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। আৰু যিহেতু লেবত গমেই পায় কি কি টেষ্ট হয় কি কি নহয়, মই গোটেই ব্লাডৰ টেষ্টখন যিখন লিষ্ট আছে মই লিষ্টখন আপোনালোকক দেখাম আৰু নেক্সট ভিডিঅ'ত। তেতিয়া আপোনালোকে আহিব পাৰে ইয়াত টেষ্ট কৰাৰ কাৰণে। আৰু ইয়াতে মোৰ ফালৰ পৰা আহিলে আপোনালোকক 5% ডিছকাউণ্ট কৰি দিয়া হ'ব যদি মোৰ পৰা আহে। আৰু গোটেইখিনি মই মানে কৰি দিব পাৰিম টেষ্ট। ইয়াতে আমাৰ চব টেষ্টে হয়, গতিকে আপোনালোকে আহিব পাৰে। ভৰলু মুখত আছে, আৰু মই ডিছক্ৰিপশ্যনত আপোনালোকক এড্ৰেছটো দি দিম। গতিকে ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। গতিকে আজিলৈ বাই বাই।